নমস্কাৰ সকলোকে স্বাগতম জনাইছো। বৰ্তমান সমগ্ৰ দেশতে চলি আছে নৱৰাত্ৰিৰ পূজা। শাৰদীয় শুক্লা পঞ্চমী তিথিৰ পৰাই আৰম্ভ হৈছে দুৰ্গা দেৱীৰ পূজা। পৰম্পৰাগত ধৰ্মীয় লোকসকলে এই উৎসৱটো অতি ধুমধামেৰে উদযাপন কৰিছে। গতিকে আপোনালোক সকলোৰে চিনাকি জনপ্ৰিয় অভিনেত্ৰী তথা মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াই বাৰু গুৱাহাটী মাকৰ ঘৰত কেনেকৈ দুৰ্গা পূজা উদযাপন কৰিছে তাৰেই কিছু দৃশ্য আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে ভিডিঅ'টোত লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তেন্তে বলক দেৰি নকৰি অভিনেত্ৰীগৰাকীয়েনো দুৰ্গা পূজা কেনেকৈ উদযাপন কৰিছে তাৰে কিছু মুহূৰ্ত চাই লওঁ। আজি সপ্তমী কাল ৰাত্ৰিৰ পূজা আমাৰ পূজা চলি আছে। আমি এতিয়া হৈছে অকণমান পলম হ'ল, কালি ৰাতি দেৰি হ'ল, সেইকাৰণে লাহে লাহে যি হওক ভোগ হৈ গ'ল, মাৰ ভোগ হৈ গ'ল, তাৰপিছত এতিয়া ভোগ হৈ আছে। ভোগৰ পিছতে আমি পুষ্পাঞ্জলি দিম। এইখিনিতে সকলোৰে মনৰ আশা পূৰণ কৰক, সেয়াই মই মনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। সকলো ভালে থাকক, কুশলে থাকক, সেয়াই কামনা কৰিছোঁ। আৰু লগতে আমাৰ এই পূজা ভাগলৈ আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। আমাৰ ইয়াতে কৰিছে গাঁৱৰ ব্লগৰ জৰিয়তে কিছু অংশ দেখুৱাম। তেওঁলোকৰ মানে কম বয়সীয়াও আহিছে ছোৱালী, নামতি বুলি ক'ব লাগিব এতিয়া। আৰু ভাল লাগিছে যে যুৱ প্ৰজন্মৰ মাজৰ পৰাও যে এনেকৈ নামৰ প্ৰতি তেওঁলোকে আগ্ৰহ কৰিছে বা শিকিছে, আমাৰ পৰম্পৰাটো জীয়াই ৰখাৰ চেষ্টা কৰিছে। খুব সুন্দৰ প্ৰকৃত ৰূপত প্ৰক্ৰিয়াই লাগিছে। আৰু বাকী আহিব এইবাৰ ৯৮ বছৰ অতিক্ৰম কৰিলে। আমি লাহে লাহে ১০০ বছৰৰ ফালে ঘূৰি আহিছোঁ। আপোনালোকেও আশীৰ্বাদ কৰোঁ যে আমাৰ এই পূজা ভাগক আমি এনেকৈ সুন্দৰকৈ যেনেকৈ আজমকা স্বৰ্গীয় কলাকান্ত বিষয়া, অকা স্বৰ্গীয় মোৰ পিতৃ কুমাৰ বিষয়া যেনেকৈ পূজা ভাগ কৰি গৈ আছে। আচলতে পূজা আমি কৰিম বুলি ক'লেও আমি কোনো কামে আচলতে আমি কৰিব নোৱাৰোঁ যেতিয়ালৈকে গতিকে এয়া যদি সদায় আমাক কৃপা কৰক, এই পূজাবোৰ আমি যাতে সদায় এনেকৈ কৰি যাব পাৰোঁ। এয়া আমাৰ ওচৰতো প্ৰাৰ্থনা, আপোনালোকেও আশীৰ্বাদ কৰিব আৰু আহিবলৈ গতিকে আপোনালোক সকলোৱে দেখিলে যে অভিনেত্ৰীগৰাকীয়ে কেনেদৰে দুৰ্গা পূজা উদযাপন কৰিছে। শেষত আমাৰ চেনেলৰ ফালৰ পৰাও অভিনেত্ৰীগৰাকীৰ লগতে পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ শাৰদীয় দুৰ্গোৎসৱৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।